দুৰ্নীতি তদাৰক শাখা CID তেখেতসকলে বিগত 15 বছৰত BPF চৰকাৰে BTC চৰকাৰে কি দুৰ্নীতি কৰিলে স্পেশালি চাকৰি দিয়াৰ নামত চাকৰি দিয়া ক্ষেত্ৰত সেই 20টা ফাইল জব্দ কৰা বুলি আমি শুনিছো নিউজত দেখিবলৈ পাইছো যে তদন্ত হ'ব লাগে নিকা আৰু নিষ্ঠাবান হ'ব লাগে যেহেতু আমি জানো যে যেতিয়া সরকারি চাকরিবিলাক এডভার্টাইজমেন্ট দিয়া হয় ইন্টারভিউ দিয়ে সেই ইন্টারভিউ দিয়াত কোয়ালিফাইড তথা কোয়ালিটি থাকা মানুহবিলাকে চাকৰি নাপায় তো আমি দেখিবলৈ পাইছো এইটো বছৰে BTC সরকার যেতিয়া সমাপ্ত হল তার আগে বেক ডেটত চাকৰি দিয়া বুলি আমি বহুত মিডিয়াত আমি গম পাইছো তো ইয়াৰ কাৰণে UPPL দলে তদন্ত কৰিবৰ কাৰণে সরকারক আবেদন জনাইছিল কেছ দিয়া হৈছিল সেই হিচাপত এই চাকৰি বাকৰি দিয়া ফাইলটো 20টা ফাইল মানে অলৰেডি CID এ হেতু জব্দ কৰিছে তো ইনকুৱাৰি হ'ব লাগে নিকা হ'ব লাগে ট্ৰান্সপাৰেন্স হ'ব লাগে আৰু দুখিয়ে পানিশমেন্ট পাব লাগে তো গতিকে যেহেতু BPF দলে এনেকুৱা ৰাজনীতি কৰিলে মানে ৰাইজে এতিয়া ৰাজনীতি বুলি ক'লে মানে বিশ্বাস কৰিবলৈ টান পাইছে যে এনেকুৱা হাব দেখি পালে ৰছী ডালুকুৱা হাব বুলি ভাবে ঠিক তেনেকুৱা আমাৰ BTC অঞ্চলত ৰাজনীতি বুলি ক'লে ৰাইজে মানে বিশ্বাস কৰিবলৈ টান হ'ল তো গতিকে এটা UPPL দলে সেই ৰাইজৰ বিশ্বাসটো আমি কেনেকৈ ঘূৰাই লৈ আনব পাৰো হেতু অপ্ৰাণ আমি চেষ্টা কৰি আছো আৰু জগদীশ সৰকাৰ মহোদয় তেখেতে 3টা বিভাগৰ EM আছিলে 5 বছৰত আমাৰ মদিবাৰী সমষ্টিত বহুত কাম কৰিব লগা আছিল তেখেতে নকৰিলে অকল দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিল যাৰ বাবে গেৰুৱাত কাম্পাহলাত তথা সুগুনবাহিত নোৱা নদীয়ে মাথাউৰি নিৰ্মাণ নোহোৱা কাৰণত মানে এই মাথাউৰি ছিঙি পিনি মানে বানপানী এনেকুৱা সৃষ্টি কৰিলে য'ত 20-25 খন গাঁৱৰ ৰাইজে মানে প্লাবিত হ'ল আৰু বহুত ক্ষতিগ্ৰস্ত হ'ল এনেকুৱা কলসি নদীত মাথাউৰি নাই উত্তৰ ভকলিকান্দা দক্ষিণ ভকলিকান্দা আপোনাৰ খাস ৰন্তালি নেজদলা আমগুৰি আৰু ভলাবাৰীত মাথাউৰি ছিগিছে আৰু শ কৃষিজীৱী ৰাইজৰ ক্ষতিগ্ৰস্ত হ'ল তো এক প্ৰকাৰ তেখেতে 5 বছৰ ভূমি সংৰক্ষণ বিভাগত EM আছিলে তো তেখেতে কেনেকৈ ভূমি সংৰক্ষণ কৰিব লাগে এইবিলাক তেখেতসকলে স্কেম কৰিব লাগিছিল কিন্তু আমি দেখিবলৈ পাইছো যে সেই অঞ্চলত য'ত দুৰ্বল মাথাউৰি আছিল বা মাথাউৰি নাছিলে এইবিলাকত মানে তেখেতসকলে মাথাউৰি নিৰ্মাণ কৰা নাই গতিকে ৰাইজে এতিয়া তেখেতসকলৰ ওপৰত অতিষ্ঠ হৈছে তেখেতসকলক বেয়া পাইছে আৰু সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰিছে তো দুখী সাব্যস্ত হলে দুখীয়ে পানিশমেন্ট হোৱাটো আমি বিচাৰো এই কোনবা জগদীশ সরকার হওক বা আমাৰ হাগ্ৰামাই হওক বা কোনোবা কোনজনাই হওক জনে মানে দুখী সাব্যস্ত হয় তেখেতসকলে পানিশমেন্ট হোৱাটো মই এজন ক্যান্ডিডেট হিচাপে বা এজন ৰাইজ হিচাপে মই হেতু বিচাৰো যদি আগন্তুক দিনত ময়ো কৰবা নহয় কৰবা দুৰ্নীতি যদি লিপ্ত হয় ৰাইজে অভিযোগ কৰিব আৰু আমিও যদি দুখী হয় আমিও দুখী সাব্যস্ত হোৱাটো বা পানিশমেন্ট পোৱাটো আমিও বিচাৰিম মানে আইন সকলৰ কাৰণে যে সমান হেতু আমি ৰাইজক দেখাবলৈ খুজি আছো তো আমি হেতুৱে বিচাৰিছো ৰাইজে দেখা পাইছে আৰু অসম চৰকাৰে যদি ভালদৰে তদন্ত কৰে তেনেহলে সঁচাকৈ মানে দুৰ্নীতিবিলাক ৰাইজৰ আগত আহিব